কাৰেণ্টটো গুচি গৈছিলে মানে এইটো ভিডিঅ'টো অফ হৈ গ'ল সো একো নাই এতিয়া আহিলেগে तो এইফালে আমাৰ নিজৰ কামত লাগি আছে तो यार बस आज के लिए सिर्फ इतना ही अब अगर तुम लोग को वीडियो पसंद आई ना तो यार लाइक मारो कर दो यार तुम्हारे पैसे थोड़ी ना कट रहे कर दो अब अगर तुम लोग नए हो तो यार सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ मैरी गो राउंड खेलो या फिर टिपी टिपी टैप मुझे नहीं पता बस क्लिक हो जाना चाहिए बाय हेलो गाइस कुमरुसुदु एंड সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো সো আজি ঘৰতে পাৰ্টি এটা হৈছে মানে খানা সো কেবাজনে আমি গুড খাই পাৰ্টিতে খাইছো তো দেখাই দিম আপোনালোকক আজি কিয় পাৰ্টিটো খাব লগা হ'ল সকলোখিনি আপোনালোকক জনাই দিম লগৰবিলাকে ক'ব কিয় পাৰ্টিটো খাব লগা হ'ল সো বস্তুবিলাক আপোনালোকক দেখাই দিম তো বলো চাওঁগে গাইস আমাৰ পাৰ্টি ৰেডি হৈ আছে এফালে সবে নিজৰ কামত ব্যস্ত হৈ আছে মই দেখাই দিছো চাগে এফালে আমাৰ বা হয় এফালে আমাৰ পেখি ও এফালে আমাৰ ভাইটি একদম মুৰ্গী একদম পকৰকে ৰখা হে সো আজি একদম আৰু ভালকে খাম আৰু ন সবে একদম সবে মিলা পিটিৰে এহামান খাবলৈ ওলাইছো আপুনি তাৰ মানে মই অলপ বেলেগ জেগাত আছিলো ঘৰৰ পৰা অলপ দূৰত সো কথাটো কৈ দিছো আৰু যেতিয়া কৈ দিম বুলি কৈছিলো এহামান খুৱাইছে আমাৰ তাৰ পিছতে সবে মিলি জুলি এখাসমান আজি খানা খাওঁ তাৰ পিছতে মই কাইলৈ যামগে ঘৰলে সো এনেকে আৰু সবে মিলি জুলি ন সদায় মিলি জুলি থাকিব লাগে তো ভাবিলা আৰু এনেকে বহুত দিনৰ পৰা খাম বুলি কৈ আছিলে যেতিয়া মই মানে ঘৰত যাওঁগৈ বুলি ক'লো তেতিয়া সবে তাৰমানে এনেকে মিলা মিলি হৈ মানে খানাটো খাবলগীয়া হ'ল সো আজি খাই দিছো আৰু তাৰপিছতে আমি লাষ্টলৈ গাইছ আমি এতিয়া মুৰ্গীৰ একদম পাখিলৈ চাই আছো আৰু এইফালে আমাৰ একদম লাগি আছে আৰু জলদি কৰো একদম এইফালে চাই দিয়া আকৌ এতিয়া আৰু খাব লাগে আৰু বনাই মেলি হয় নাই ধুনীয়াকে বনাব লাগে আৰু কেজি হ'ব এতিয়া মাংস দি দিছে আৰু আমাৰ এতিয়া পাৰ্টিৰ খানা হৈ গ'ল অলৰেডি সেইটো দেখুৱাই দিছোঁ আপোনালোকক অলপ লৈছোঁ আৰু এইটো দেখুৱাই দিবৰ কাৰণে এতিয়া চবৰ কাৰণে বাঢ়িব আছে ভাতটো চ' সেইটোকৈ দেখুৱাই দিম আমি তেনেকৈ বনাই হৈ গ'ল আৰু আমাৰ ভাজিও বনালে এইফালে বহুত ধুনীয়াকৈ বনাইছে ভাইটিয়ে চ' এইফালে দালিও বনাইছে মাহীহঁতে খুৰীহঁতে বহুত ধুনীয়াকৈ বনাইছে দালি চব্জি লাষ্টত খুৰীহঁতে চব ধুনীয়াকৈ ফিনিচিং কৰিছেগৈ ভাইটিয়ে ফাৰ্ষ্টত বনাই দিছিলে চ' এতিয়া আমি খাব লাগে তো চবকে দেখুৱাই দিছোঁ ভাত বাঢ়িছে আৰু এতিয়া খাব হৈছে যে এইফালে কাঁহী কেইখন হৈছে মানুহ বহুত ফাৰ্ষ্টতে কেইজনমানে খাই লওক ন তাৰপিছত কেইজনমান ৰৈ দিওঁ এইফালে ধুনীয়া আজি আমি পাৰ্টিটো কিহৰ কাৰণে খাইছো কৈ দিয়াচোন বাৰু বাইদেউ আমাক খানাটো খুৱাইছে আৰু মানে বাইদেউ আমাক বিদায় লৈছে আৰু বিদায় নালাগে ঘৰৰ পৰা আকৌ বেলেগ জেগা যাওঁগৈ সেইটো কাৰণে চবে আমি সকলোৱে মিলি পেলাই মানে খানা খাইছোঁ আৰু হয় নাই ভালকৈ খোৱা দেই এইবিলাক চব মোৰ ভণ্টি হয় এইফালে খুৰা পাৰ্টি চবে খাই আছে আৰু খানা এতিয়া হৈ গ'ল আৰু ৰেডি এতিয়া তাৰপিছত এতিয়া চবে খাইছোঁ আৰু এইখন ভাজাটো ভালকৈ দেখিব পোৱা নাই ৰাতি হ'ল যে দেখুৱাই দিছোঁ দেই এজনকৈ মই খানাটো কেনেকুৱা লাগিছে বাৰু আহিলে
চেয়াৰতে বহিব নোৱাৰে তাৰ পৰা বহিব লাগিছিল দেখিয়ে নাপায় ভাত এসাঁজমান খাওঁ আৰু So guys, আমি খানা চানা একদম পেট ফুলকে খাই দিলো হয় নাই এতিয়া সবে অলপ খাই মেলি আজৰি হৈছে আৰু এইফালে একদম ইয়াৰ বোলে কি হৈছে খাই খাই মানে পেট একদম ফুলি গ'ল দেখিছে কাপোৰ চাপোৰ চব খুলি থৈ দিছে আৰু গৰম উঠি গৈ বোলে বেছি খালে যে সেইটো কাৰণে গৰম উঠিছে আৰু ন তো আজিলে এইফালে একদম ইয়াৰ বোলে কি হৈছে খাই খাই মানে পেট একদম ফুলি গ'ল দেখিছে কাপোৰ চাপোৰ চব খুলি থৈ দিছে আৰু গৰম উঠি গৈ বোলে বেছি খালে যে সেইটো কাৰণে গৰম উঠিছে আৰু ন তো আগে লাইক কমেণ্ট সকলোৱে কৰি চাইছো কৰি দিব ছাবস্ক্ৰাইবটো কৰিব শ্বেয়াৰ কৰিব সো আজিলে বাই বাই যাওঁগে আৰু এতিয়া এইফালে গাড়ীত চব বাকচ চাকচ কাপোৰ কানি ভৰাই ল'লোঁ আৰু গতিকে ঘৰত লৈ যামগৈ আৰু এইফালে চাওক মই ক'ত আছিলোঁ আজি ল'ৰা ছোৱালী বহি থকা যাওঁগে আৰু আজি বাই 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 দিওঁ আৰু আজি এইফালে ভাইটি কালি ভাইটিয়ে চব্জি বনাইছিলে বহুত ধুনীয়াকৈ বনাইছিলে আকৌ ন এতিয়া যাওঁগে বেয়া লাগিছে আৰু কি কৰিব উপায় নাই এতিয়া যাওঁগে আৰু যাওঁগে দেই বাই 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 মই ঘৰত আহি পালোহি এতিয়া তো আজিলৈ বাই বাই